বকুৰ ২ নং বৰুৱা পথাৰত আধা বয়সীয়া খেলুৱৈৰ প্ৰাইজমানি ফুটবল খেল উপভোগ কৰিলে হাজাৰ হাজাৰ ৰাইজে। বকুৰ বৰুৱা অঞ্চলৰ ৪০ ঊৰ্ধৰ আধা বয়সীয়া খেলুৱৈসকলৰ মাজত আজি অনুষ্ঠিত হয় প্ৰাইজমানি ফুটবল খেল। বকুৰ ২ নং বৰুৱা পথাৰৰ প্ৰাইজমানি ফুটবল খেলত ভাগ ল'লে অঞ্চলটোৰ আধা বয়সীয়া খেলুৱৈসকলে। ২ নং বৰুৱা পথাৰৰ আঞ্চলিক কমিটি আয়োজন কৰা আজিৰ ফুটবল খেলখন অতি আমোদজনকভাৱে অনুষ্ঠিত হয়। লায়ন টিম আৰু জমৰাজ টিমৰ মাজত খেলখনে আমোদজনক পৰিৱেশৰ সৃষ্টি কৰে। হাজাৰ হাজাৰ দৰ্শক ৰাইজে খেলখন উপভোগ কৰি আনন্দিত হোৱা পৰিলক্ষিত হয়। ভাল লাগিছে মোক খেলি কি কম প্ৰশ্ন কৰিলে মই উত্তৰ দিব পাৰিম। বহুত ভাল লাগিছে। আমি যে খেলিব পাৰিছোঁ ৪০ বছৰ বয়সৰ ওপৰত যে আমাক খেল দিছে সেইটো কাৰণে আমি ধন্যবাদ। আৰু আমাক যে খেলিব দিছে সেইটো কাৰণে ধন্যবাদ। আমাক ঘোষণা কৰিছে ৫,০০০ টকা তাৰমানে প্ৰাইজ দিয়া বুলি কৈছে। আৰু প্ৰথম পুৰস্কাৰ এটাই খেল হ'ব আৰু এটাই প্ৰাইজ আমাৰ লায়ন টিম আৰু জমৰাজ এই দুজনৰ মাজত খেল অনুষ্ঠিত কৰা হ'ব। পরিবর্তন নাই। জমরাজ টিমের দলপতি হয়েছে আব্দুল রশিদ।